হেল্ল' গাইছ আপুনি আমাৰ বিয়াখনত আহি কেনেকুৱা পাইছে বৰ্তমানটো মই ভালে পাইছো আকৌ পিছত বা কেনেকুৱা হয় এইটো Welcome back to my YouTube channel. মানে মোৰ YouTube ব্লগ তো ব্লগ এটা নিউ ভিডিঅ' তো নিউ ভিডিঅ'ত কি কৰিলোঁ মানে বিয়া আছিলে তো বিয়াত চাওক মানে আমাৰ এই গাঁৱত বিয়া তো বিয়াত কি কৰিলোঁ পাই ফাইনালি গাইছ এইটো হৈছে মোৰ ষ্টানৰ মানে ষ্টেণ্ডটো দি আৰু কি ভিডিঅ'টো কৰি আছোঁ বুজিছেনে তো ফাইনালি গাইছ চাওক মোৰ ভিডিঅ' কোনে চাই ভাই কেনেকৈ চাই কৰি দিয়া চাই কৰি দে সাবস্ক্রাইব করছ না বাহ বড়িয়া থ্যাংক ইউ তো অলপমান ঘুরি আহো ওই যে আর ইয়া চাওক আমার পুরা পুরা বানাই গেছি আর ওই ইটো মোবাইলের চা বানাইছে না মোবাইলের চাই নয় আমি নিজে বানাইছি নিজে বানাইছে বাহ বড়িয়া লাগছে বাহ মডেলটো নতুন নতুন মডেল নতুন মডেল এটা সব আপনি নাম লিখছেন নাকি না যতীন বর্মন আর দেখি বা নতুন নতুন স্টার আর এইটো কি হে তো আপনি নাকি ওই হ্যাঁ তো তোমার কোনো ঘর মাটি করে আজ মোর চাওক ইয়া মহিলা কমিটি ভাই যাও ইয়া সব কইনে ভাই মানে আমাৰ গাঁৱৰে মানে কি স্থান আনিছোঁ মানে কি চাই আছে আৰু বুজাই আছোঁ কেনেকৈ বুলি কারেন্টটো কেনেকৈ আহে তুমি জানা আরে এই বস্তুটা খুললে এফালে কিবা পায় না প্রেসার গো এর প্রায় এতে যায় এর প্রায় কারেন্ট গো যাতে যায় তো ঘন্টার 1 লিটার খায় আর কি নষ্ট তো খুব কমই হয় মালিকৰ লাভ হয় না বহুত মালিকৰ লাভ নহয় ফাইনালি গাইজ তো এতিয়া সব মই বিয়াৰ ঘৰত আজি মানে বহুত অলপমান কামো কৰিব লাগিব যেহেতু আমাৰে ক'ব আমাৰ ঘৰৰে বিয়া তো নয়ন আছে আমাৰ তো নয়ন তো বৰ্তমান আমাৰ কাম কৰি আছে মানে পানী ল'ব লাগে তো পানী লোৱা হ'লে আমি তাতে যাই অলপমান খানা দানাৰ হেৰি দিব লাগিব আৰু হাই কৰ হেল্ল' গাইছ আপুনি আমাৰ বিয়াখনত আহি কেনেকুৱা পাইছে বৰ্তমানটো মই ভালে পাইছো আকৌ গাইছ মোৰ লগত আছে আজি অজয় এমএলএ দিস ইজ এমএলএ তো এমএলএ আজি আমাক কিবা কওক আমার বিটিআর এমএলএ স্যার আপনি তো বহুত ডাঙর ভাই कैसा है আর দেখো ভাই আমি ক্যাটারিং এ ঢুকবো নাকি পারবো না বৰ্তমান বাজে 11টা বজাত আকাশত চাওক না ভাই কি ফুটি আছে তাৰা বম ভাই ও ভাই আৰু ইফালে নাচনি নাচি আছে আপোনালোকে ঠিকে শুনিছে আজি আছে মই আসাম টেপ ঘৰৰ ওচৰত তো মোৰ লগত আছে নয়ন তো নয়নৰ খুৰাৰ ঘৰ তো নয়নে সম্পূৰ্ণ জানে ডিটেইলছ জানে কিমান টকা গৈছে আপুনি জানেনে নাজানে আচ্ছা ঠিক আছে নাজানে কিন্তু আসাম টেপৰ অলপমান মডেলবিলাক অলপমান দেখাই দিয়ক প্লিজ তো নয়ন আমাৰ বিশেষ জনাই দিব লাগিব তো এইটো কি ৰুম তো দেখাই দিয়ক মই এবাৰ চ' এইটো আছে আমাৰ আছে বহুত ধুনীয়া লাগে কিন্তু আসলে ইয়াত মানে যদি পড়াশোনা করা যায় না ভাই এটা বাহিৰা আৱাজটো দূৰৰ কথা ভাই আৰু বিশেষকৈ বতাহৰ দিনতো বতাহ বাহিৰত কি হৈ আছে আপোনালোকে গমেই নাপাব কিন্তু মানে ভাই ভাঙা ঘৰত থাকিলে আৰু একোটাই যে ভয় ভাই আসলে এনেকুৱা এটা ঘৰ তো অসমত এনেকুৱাই অসমত এনে আসাম টাইপ বুলি কয় আৰু লগতে মই আপোনালোকক কুকিং ৰুম দেখাবলৈ মই আহ্বান জনাইছোঁ চ' ইয়াৰ আৰু গুদাম মানে হেৰাই গৈছে তো মই অলপমান কুকিং ৰুম দেখতে যে আমাৰ 18,000 লৈছে বোলে তো কিছু ইনভাৰ্টাৰ তো বহুত লাইট জ্বলি আছে তো সব ঘৰে এটা লাইট ভাই আৰু মটৰ চলিব না ইয়াৰ দ্বাৰা মটৰ নচলে আৰু তুমি লাগিব বাবা ফেন চলিব না তো নয়নে আমাক আজি আমাৰ মানে ৰান্ধাবাৰী ৰুম তো দেখা দিব ৰান্ধাবাৰী ৰুম বাৰু ঠিকেই আছে ফেচিলিটিবিলাক তো ইয়ে চব দিছ মানে আৰু ইমান মানে হেৰি হৈছে যে কালা হৈ গৈছে যে আচৰিত হৈছে আৰু তো ফ্ৰিজত খাদ্য পাৰিম নে ও ভাই কি আছে ও ভাই কোনি আর ভাই ঠান্ডা ও ভাই এক মিনিট দিন তার সাথে দেখো
আমাৰ খুৰাৰে ঘৰ যেনিবা ফাইনেলি গাইছ মানে মই আৰু হেৰি নয়ন মানে হেৰি কৰিছোঁ দৰ্জা মাৰি দিছোঁ ভাই মানে এইটো আটকাই দিছোঁ হা আটকাই দি মানে হাৰমনি বজাওঁ তো হাৰমনি মইতো মানে ফাৰ্ষ্ট টাইম মানে লাৰিব পাইছোঁ আৰু কি তো নয়ন আজি মোক বলিয়া কৰি শিকাই দিব আৰু কি তো নিয়ম নিজে নাজানে কিন্তু হ'লেও আৰু কি এটা নিয়ম থাকে না তো নিয়মটো অলপ শিকাই দিয়ক এইটো এনেকৈ টিপি সাৰেগামা পাতা নিচা এইটোও বজাবলৈ চেষ্টা কৰিম তো এইটোও আৰম্ভ হয় না তো হারমোনি মই এবার ফার্স্ট টাইম বজালো তো ভালে লাগিল আর কি তো মোটামুটি নয়নৰ কাৰণে পাইছোঁ আৰু ভাই পুৰা বহুত নীতি নিয়ম পুৰা ভাই কি ক'ব বিয়াত যে ইমান নিয়ম আছে ভাই মই আচৰিত লাগে চালে ভাই এই কইনা দৰা কইনা চাওক না তোকে পিন্ধি আহিছে আজি নৰ্মেল এটা ভিডিঅ' হ'ব তো আজি এটা মানে বৌভাতত যাই আছোঁ তো বৌভাতত আপোনালোকক লৈ যাম আৰু কেনেকুৱা কি চিষ্টেমত হৈছে দেখাই দিম তো আৰু মই এতিয়া বনাই আছোঁ মোবাইল ষ্টেণ্ড দি তো ষ্টেণ্ড দি আমাৰ ভিনি বোলে চোৱা নাই তো কেনেকুৱা লাগিছে ষ্টেণ্ডটো ভালে লাগিছে আমি মানে বৰৰ ঘৰত মানে সোমাইছোঁ আৰু মোৰ আগতে আছে জুবিন ভাই জুবিন এই গায়ক নহয় আৰু এই আমি আৰু জুবিন ভাই সোমাই গ'লোঁ লাহে লাহে যে চাওক পুৰা वो भाई खाना बना है गाइस ओ भाई मैं आज কারণে পুরো সেলিব্রিটি হয়ে গেছে সাউন্ড গাইস পুরা সবাই এবারে ফটো মারি আছে ভাই কেসা ভিডিও করতে ফাইনালি মই ইয়াৰ লগত অলপমান বহি গেলো তো ইয়াৰ লগত বহিলে অলপ কেনেকুৱা লাগিছে মজা লাগছে না ওই আরে ই ভাই কি এনেকা কি হাই থাকে আর মুসুর তো মানে ধৰক ওপৰ ফালে বহুত খৰচা কৰিছে আৰু বহুত মজা লাগছে ভাই আমাকে ফটো উঠক হেল্ল' গাইছ ফাইনেলি গাইছ তো আছোঁ আমি মানে ইয়াতে অলপমান ফটো উঠিলোঁ তো বহুত মানে মজা লাগিল কিন্তু ফটো উঠি মানে আৰু মোৰ মোবাইলটো হৈছে চুইচ অফ ভাই এই কাম নহয় কোনো চুইচ মাৰি আছোঁ কাম নহয় কিন্তু ভাই কাম নহয় আৰু এটা মোবাইল আছে কিন্তু সিও মানে হেৰি আৰু 2% চাৰ্জ ভাই চলক আমি যাওঁ আৰু যদি ভাল লাগে সাবস্ক্রাইব করবো লাইক করবো টাটা বাই বাই গুড